আপুনি সফল হ'বলৈ যদি ভাল পায় লওক সায়েন্স লওক চাকৰি পাম বুলিয়ে সায়েন্স ল'ব নালাগে আৰ্টছ ভাল পায় আৰ্টছ লওক একো ভাল নালাগে একো নলওক তথাপিও আপুনি সফল হ'ব কিয় সচিন তেণ্ডুলকাৰে আৰ্টছ লৈছিল নে সায়েন্স লৈছিল এতিয়া অমিতাভ বচ্চন সায়েন্সত আছিল নে আৰ্টছৰ আছিল কোনে সুধিব গৈছে বিৰাট কোহলি যদি ফিজিক্স পঢ়ি থাকিল হয় আমি ধুনীয়া ক্ৰিকেটাৰ এজন নাপালোঁ সেইকাৰণে ইটছ নট আমি এই বস্তুটো মই ভাবোঁ বহু এতিয়া বহুত অভিভাৱকে ঘৰত যায় যিসকলে সায়েন্স লোৱা নাই ঘৰত যায় ঠিকছে সায়েন্স ল'ব কৈছোঁ হাৰ্টক সোধক যে মই জীৱনত কি কাম কৰিব বিচাৰিছোঁ মই কি কাম কৰি ভাল পাওঁ কোনটো কাম কৰি মই সুখী হওঁ কোনটো কাম কৰিলে মই দুপইচা অৰ্জন কৰিব পাৰিম কোনটো কাম কৰিলে মই সমাজৰ হৈ কিবা এটা কৰিব পাৰিম মই ভাবোঁ দ্যাট ইজ ইয়ৰ বেষ্ট কেৰিয়াৰ অপশ্যন